পৰৱৰ্তী অংশলৈ মই ৰিমঝিমে স্বাগতম জনাইছো আৰু দৰ্শকসকলক আমি এটা বিগ ব্ৰেকিং নিউজ জনাইছো এনআৰচিৰ খচৰা দাখিলৰ পূৰ্বে শংকিত হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ অসমৰ কেইবাখনো জিলাৰ কেইবাটাও এনআৰচি কেন্দ্ৰক অতি স্পৰ্শকাতৰ হিচাপে চিনাক্ত কৰিছে ৰাজ্য চৰকাৰে এই জিলাসমূহৰ আৰক্ষী অধীক্ষক আৰু জিলা উপায়ুক্তলৈ পত্ৰ প্ৰেৰণ কৰিছে গৃহ বিভাগে এই জিলাসমূহৰ নাম আৰু কেন্দ্ৰসমূহৰ নাম শুনিলে আপুনি আচৰিত হৈ পৰিব এই সমস্ত তথ্য আজি কেৱল আহি পৰিছে আসাম টক্সৰ হাতত আৰু এই এক্সক্লুসিভ খবৰ আমি দৰ্শকসকলক জনাই আছো যেহেতুকে 6 বজাৰ বাতৰিটো আমি এই বিগ ব্ৰেকিং নিউজটো দৰ্শকসকলক জনাইছিলো আৰু এবাৰ আমি দৰ্শকসকলক পুনৰ জনাইছো যে এনআৰচি খচৰা দাখিলৰ পূৰ্বে শংকিত হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ অসমৰ কেইবাখনো জিলাৰ কেইবাটাও এনআৰচি কেন্দ্ৰক অতি স্পৰ্শকাতৰ হিচাপে চিনাক্ত কৰিছে ৰাজ্য চৰকাৰে সেই জিলাসমূহৰ আৰক্ষী অধীক্ষক আৰু জিলা উপায়ুক্তলৈ পত্ৰ প্ৰেৰণ কৰিছে গৃহ বিভাগে এই জিলাসমূহৰ নাম আৰু কেন্দ্ৰসমূহৰ নাম শুনিলে আপুনি আচৰিত হৈ পৰিব এই সমস্ত তথ্য কেৱল আসাম টক্সৰ হাতত আহি পৰিছে আৰু অধিক তথ্য জনাব আমাৰ নিউজ এডিটৰ ঋতুস্মিন শৰ্মা আমি ঋতুস্মিনৰ কাষলৈ গৈছো ঋতুস্মিন যেহেতুকে এনআৰচি খচৰা দাখিলৰ পূৰ্বে শংকিত হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ আপোনাৰ হাতত কি ভয়ংকৰ তথ্য আছে এনআৰচিক লৈ হয় ৰিমজিম এটা বিগ ব্ৰেকিং আমাৰ হাতত আহি পৰিছে ইতিমধ্যে 6 বজাত আমি সেই নিউজটো ব্ৰেক কৰিছিলো আমাৰ সতীৰ্থ জ্যেষ্ঠ সাংবাদিক দীপক গগৈ এই খবৰটো এক্সক্লুসিভলি আসাম টক্সৰ দৰ্শকসকলৰ বাবে আনিছে আৰু এই মুহূৰ্তত আমি কৈছো যে অসমৰ 151টা এনে এনআৰচি কেন্দ্ৰত আছে যিকেইটা এনআৰচি কেন্দ্ৰত আটাইতকৈ বেছি মানুহৰ নাম কৰ্তন হ'ব বহু লাখে লাখে মানুহৰ নাম নাগৰিক পঞ্জীৰ পৰা কৰ্তন হ'ব আৰু যিকেইটা কেন্দ্ৰৰ পৰা আটাইতকৈ বেছি নাম কৰ্তন হ'ব সেই 151টা এনআৰচি কেন্দ্ৰক অতি স্পৰ্শকাতৰ কেন্দ্ৰ হিচাপে ইতিমধ্যে চুৰাংচৰ প্ৰতিবেদন দিছে তাত যিকোনো মুহূৰ্তৰ পৰিস্থিতি বেয়া হ'ব পাৰে গণ্ডগোল লাগিব পাৰে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হ'ব পাৰে তাৰ বাবে আগতীয়া সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে 21খন জিলাৰ 151টা কেন্দ্ৰক এনআৰচি কেন্দ্ৰক অতি স্পৰ্শকাতৰ হিচাপে ইতিমধ্যে ৰাজ্য চৰকাৰে চিহ্নিত কৰিছে আৰু গৃহ বিভাগে প্ৰতিখন সেই 21খন জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকলৈ পত্ৰ প্ৰেৰণ কৰিছে আৰু যিসমূহ থানাৰ অন্তৰ্গত এই এনআৰচি কেন্দ্ৰকেইটা আছে সেই থানাসমূহৰ ওচিলৈ পত্ৰ প্ৰেৰণ কৰিছে ৰিমজিম আমি জনাই আছো বিগ ব্ৰেকিং নিউজটো যেহেতুকে এনআৰচিক লৈ এতিয়া ভয় লগা তথ্য কেৱল আসাম টক্সৰ হাতত আহি পৰিছে আৰু ঋতুস্মিন আপোনাৰ পৰা জানিব বিচাৰিম যে কোনকেইখন জিলা বিশেষকৈ স্পৰ্শকাতৰ হিচাপে এতিয়া ৰাজ্য চৰকাৰে ভয় খাইছে হয় ৰিমজিম মুঠতে 21খন জিলাৰ 151টা কেন্দ্ৰক চৰকাৰে ভয় খাইছে যে এইকেইটা কেন্দ্ৰত গণ্ডগোল হ'ব পাৰে এই কাৰণে গণ্ডগোল হ'ব যে সেই চৰকাৰৰ মতে এনআৰচি কৰ্তৃপক্ষৰ মতে যে সেই 151টা কেন্দ্ৰত আটাইতকৈ বেছি ভুৱা নথিপত্ৰ জমা দিয়া হৈছে সেই 51টা কেন্দ্ৰৰ পৰাই আটাইতকৈ বেছি সংখ্যক মানুহৰ নাম নাগৰিক পঞ্জীৰ পৰা কৰ্তন কৰা হৈছে যিখন খচৰা ইতিমধ্যে দাখিলৰ যুঁজা চলাইছে চৰকাৰে ন্যায়ালয়ৰ প্ৰত্যক্ষ হস্তক্ষেপত সেই খচৰাখনত এই 51টা কেন্দ্ৰৰ পৰা আটাইতকৈ বেছি নাম কৰ্তন হ'ব আমাৰ হাতত তালিকাখন আহি পৰিছে উজনি নামনি আৰু মধ্য অসম এই তিনিটা ভাগত ভাগ কৰিছে প্ৰথমেই মই আপোনালোকক উজনি অসমৰ এটা হিচাপ দিব বিচাৰিছো চৰাইদেউ জিলা নতুনকৈ জিলা হৈছে ইয়াৰে দুটাকৈ এনআৰচি কেন্দ্ৰ অতি স্পৰ্শকাতৰ তাত আটাইতকৈ বেছি মানুহৰ নাম কৰ্তন হ'ব সেই কেন্দ্ৰ দুটাৰ নাম আমি আৰক্ষীয়ে যেহেতু আমাক অনুৰোধ কৰিছে সেই কেন্দ্ৰ দুটাৰ নাম আমি কৈ দিয়া নাই কিয়নো তাত আজিৰ পৰা গণ্ডগোল হৈ যাব পাৰে কিন্তু সেই কেন্দ্ৰ দুটা যিসমূহ থানাৰ ভিতৰত পৰে থানা এলেকা সেই থানাসমূহৰ নাম আমি কৈ দিছো চৰাইদেউৰ দুখন থানা অভয়পুৰ থানা আৰু সোণাৰী থানা ইয়াৰ অন্তৰ্গত দুটাকৈ কেন্দ্ৰ আছে ডিব্ৰুগড়ত 4টা কেন্দ্ৰ আছে আৰু থানা হৈছে গাভৰু পথাৰ বৰবৰুৱা বৰবাৰী ডিব্ৰুগড় সদৰ বিশেষকৈ বৰপথাৰ নালিয়াপুল পাঁচআলি আদি অঞ্চলত যথেষ্ট সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে গোলাঘাটত 4টা কেন্দ্ৰ চিহ্নিত কৰিছে থানা কিন্তু 3খন দেৰগাঁও বৰপথাৰ আৰু উৰিয়ামঘাট থানাৰ অন্তৰ্গত এই 4টা এনআৰচি কেন্দ্ৰ আছে লখিমপুৰত তেনেকৈ 4টা এনআৰচি কেন্দ্ৰ আছে য'ত আটাইতকৈ বেছি নাম কৰ্তন কৰা হৈছে সেইকেইটা হৈছে বগানদী বঙালমৰা আৰু লালুক থানাৰ অন্তৰ্গত সেইকেইটা কেন্দ্ৰ আছে সেইদৰে ধেমাজিত 3টা এনআৰচি কেন্দ্ৰ অতি স্পৰ্শকাতৰ বুলি ইতিমধ্যে চিহ্নিত কৰা হৈছে আৰু সেই 3টা থানা সেই 3টা এনআৰচি কেন্দ্ৰ হৈছে গোগামুখ চিলাপথাৰ আৰু বৰদলনি আৰক্ষী থানাৰ অন্তৰ্গত সেইদৰে নগাঁৱত বহুত কেইটা আছে 12টা এনআৰচি কেন্দ্ৰ অতি স্পৰ্শকাতৰ আৰু যিকেইখন নগাঁও থানাৰ এলেকাৰ ভিতৰত পৰে সেই থানা কেইখন হৈছে কাছমাৰী নৰামাৰী ৰূপহী
সামগুৰি, যমুনামুখ, ঢিং, বটদ্ৰোৱা আৰু কামপুৰ। একেদৰে মৰিগাঁৱত আছে 10টা NRC কেন্দ্ৰ আৰু থানা কেইখন হৈছে মৰিগাঁও সদৰ, মায়ং, লাহৰীঘাট, বুঢ়াগাঁও আৰু ধৰমটোল। কাৰ্বি আংলং আমি অকণমান পাহাৰীয়া অঞ্চললৈ আহিছোঁ। কাৰ্বি আংলঙত 11টা NRC কেন্দ্ৰ অতি স্পৰ্শকাতৰ। তাত আটাইতকৈ বেছি মানুহৰ নাম কৰ্তন যোৱাৰ সম্ভাৱনা আছে। ভুৱা নথি পত্ৰ জমা দিছে বুলি ইতিমধ্যেই চৰকাৰৰ ফালৰ পৰা কৈছে। গতিকে তাত 11টা কেন্দ্ৰ চিহ্নিত কৰিছে। সেইকেইটা হৈছে ডিফু, ডকমকা, বোকাজান, হাওৰাঘাট, খেৰণী আৰু বৈঠালাংচু থানাৰ অন্তৰ্গত 11টা NRC কেন্দ্ৰ। কাছাৰত 7টা NRC কেন্দ্ৰ আৰু সেই NRC কেন্দ্ৰকেইটা কোন কেইখন থানাৰ এলেকাত পৰে মই কৈ দিছোঁ। কাটিগড়া থানা, বৰফলা থানা, উদাৰবন থানা, সোণাই থানা, লখিমপুৰ আৰু ধলাই থানাৰ অন্তৰ্গত পৰে। একেদৰে কৰিমগঞ্জত 11টা যথেষ্ট আছে। 11টা NRC কেন্দ্ৰৰ পৰা যথেষ্ট সংখ্যক মানুহৰ নাম তাৰ পৰা কাটা যাব, কৰ্তন হ'ব। আৰু যিকেইটা থানা সেইকেইটা থানা হৈছে পাথাৰকান্দি থানা, বদৰপুৰ, নিলাম বজাৰ। একেদৰে বৰপেটাত আটাইতকৈ বেছি বৰপেটা জিলাত NRC কেন্দ্ৰ স্পৰ্শকাতৰ। 20টা NRC কেন্দ্ৰৰ পৰা যথেষ্ট সংখ্যক মানুহৰ নাম নাগৰিকপঞ্জীৰ তালিকাৰ পৰা কৰ্তন যাব আৰু সেই কেন্দ্ৰকেইটা যিকেইটা থানাৰ অন্তৰ্গত পৰিছে সেই থানাকেইটা মই নাম কৈ দিছোঁ। বৰপেটাৰ থানাকেইটা হৈছে সদৰ থানা, লগতে সৰ্থেবাৰী, হাউলি, কলগছিয়া, বাঘবৰ, চেঙা আৰু কয়াকুছি। এই সৰ্থেবাৰী, হাউলি, কলগছিয়া, বাঘবৰ, চেঙা, কয়াকুছি থানাৰ অন্তৰ্গত 20টা NRC কেন্দ্ৰ আছে, য'ৰ পৰা যথেষ্ট সংখ্যক মানুহৰ নাম ইতিমধ্যেই কৰ্তন কৰা হৈছে। সেইদৰে ধুবুৰীত 11টা NRC কেন্দ্ৰ চিহ্নিত কৰা হৈছে। আগমনি, গৌৰীপুৰ আৰক্ষী থানা, চাপতগ্ৰাম আৰক্ষী থানা, বিলাসীপাৰা আৰক্ষী থানা, ফকীৰগঞ্জ আৰক্ষী থানা, মানকাছাৰ আৰু দক্ষিণ শালমাৰ আৰক্ষী থানা। এই থানাৰ অন্তৰ্গত 11টা আৰু NRC কেন্দ্ৰ আছে। গোৱালপাৰাত 8টা কেন্দ্ৰ, যথেষ্ট সংখ্যক নাম এই 8টা কেন্দ্ৰৰ পৰা কৰ্তন কৰা হৈছে। গোৱালপাৰা সদৰ আৰক্ষী থানা, আগিয়া আৰক্ষী থানা, মৰনৈ, লক্ষীপুৰ, পঞ্চৰত্ন আৰু খৰমুজা। আমাৰ হাতত NRC কেন্দ্ৰকেইটাৰ নাম আহি পৰিছে। যিহেতু আমাৰো এটা দায়িত্ব আছে, গতিকে এই মুহূৰ্তত আমি কেন্দ্ৰকেইটা কৰি দিয়া আপোনালোকক নাই, কেৱল থানাকেইখনৰ নাম কৈছোঁ। দৰং থানাৰ অন্তৰ্গত দৰং জিলাৰ দৰং সদৰ, ধোলা, খাৰুপেটীয়া, দলগাঁও, বেচিমাৰী। দৰঙত 6টা